হেল্ল' এভৰিৱান, একেবাৰে দুইটা ওলাই কৰি লৈ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আমি এফালে যাম এতিয়া, মানে ভাত খোৱা নিমন্ত্ৰণত আছে মাৰ ফ্ৰেণ্ড এগৰাকীৰ ঘৰত। কেতিয়াও দেখা নাই, আজি ফাৰ্ষ্ট টাইম লগ পাম আমি ন। বাবুও দেখা নাই, মোৰ মাৰ ফ্ৰেণ্ড, তাই মাৰ নহয়। বহুত দিনৰ পৰা মাতি আছে, মানে বহুত দিনৰ পৰা মাতি আছে, যাবলৈ পোৱা নাই। তাকে এতিয়া যাওঁ, তাকে দেখাই আছোঁ আপোনালোকৰ আহক আমাৰ লগত, চাই থাকক ভিডিঅ'টো। আৰু বোলে আজি বাবুৱে মোক কিবা এটা ছাৰপ্ৰাইজ দিব, কিন্তু কি ছাৰপ্ৰাইজ দিব এতিয়া মই বহুত এক্সাইটেড। দেখাব সকলোৱে এটা এক্সাইটমেণ্ট হৈ আছে, মই বহুত এক্সাইটেড হৈ আছোঁ। কি ছাৰপ্ৰাইজ ৰাখিছোঁ। এক্সাইটমেণ্টটো তেতিয়াই থাকে যেতিয়া ছাৰপ্ৰাইজ থাকে, সকলো বস্তু পটককৈ দি দিলে ভাল নালাগে। চ' ৱেইট কৰক, দেখা পাব কিনো ছাৰপ্ৰাইজ দিয়া হয়। ঠিক আছে তেনেহ'লে আপোনালোকেও চাই থাকক ভিডিঅ'টো। সদায় মোৰ এটাই মিষ্টেক হয়, মই চাবি ঘৰৰ তলা চাবি পাহৰোঁ। আজি পাহৰিলোঁ বাইকৰ চাবি। চ' মুনুৱে বাইকৰ চাবি আনিবলৈ গৈ আছে, সেইকাৰণে ৰখি আছোঁ। বিচাৰি আছে চাগে, পোৱা নাই ঘৰত, কাৰণ মই নিজে নাজানো বস্তুবিলাক ক'ত থওঁ, পাহৰি থাকোঁ মানে। চাবি গ'লোঁ, কোনোবা দিনাখন এইখিনি থওঁ, কোনোবা দিনাখন এইখিনি থওঁ। চ' আজিৰ পৰা ভালকৈ ৰাখিব লাগিব, নহ'লে চাবিবিলাক পাহৰি থাকিলে মনটো অলপ বেয়া লাগে ন। ওলাই গৈ পেলাই এনেকৈ ৰখি থাকিব পাৰিলে, যিটো গৰম পৰিছে, এই গৰমত ৰখি থকা মানে অশান্তি। আৰু যি কি নহওক, চাবি লৈ আহি আছে, আহি থকাৰ পিছত আমি গৈ আছোঁ, চাই থাকিব। অকণমান চাগে খং উঠিছে দেই। এই তুমি চলাবানে আজি? আজি তুমি চলোৱা নেকি? তুমি চলালে ভাল লাগিব। চলাবা? চলোৱা, লগোৱা চাবি লগোৱা, চলোৱা। নাই, মোৰ আমাৰ ভিউৱাৰ্ছবিলাকে চবেই তুমি বাইক চলোৱা চাব বিচাৰি আছে, বিশ্বাস নকৰে ন মানুহে। চলোৱা দিয়া, চলোৱা, চাবি অন কৰা। আজি বাইক চলাবানে? চলাম বুলি ভাবিছোঁ, তাকে। ঠিক আছে দিয়া, চলোৱা। এয়া মই আজি বাইক চলালোঁ, আৰু চিক বেলেগ দিনাখন দিয়া হ'ব। আমাৰ নগাঁও মেইন টাউনৰ দলংখন বনাই কমপ্লিট হৈ গ'ল, এতিয়া ভাল লগা হৈছে। এইখন হৈছে পুৰণা দলং, আৰু সিটো ৰাইট চাইডে এখন হৈছে নতুন দলং। চ' এয়া গৈ আছোঁ আলহী ঘৰত, আৰু আপোনালোকে আহিব কেতিয়াবা ভিজিট কৰিব। এই নগাঁও দুইখন মেইন দলঙৰ পৰা আমাৰ দোকানখন আৰু আমাৰ ঘৰৰ অতি ওচৰতে হয়। কোনোবা আহিলে আমাক ইয়াতে লগ পাব, ফোন কৰিব সকলোৱে। চ' আহক আগলৈ, দেখাই আছোঁ আপোনালোকক, চাই থাকক। যিহেতু আলহী ঘৰত প্ৰথমবাৰ যাম, সেইটো কাৰণে ভাবিছোঁ মিঠাই চিঠাই কিবা অলপ লৈ লওঁ। তাকেতো মিঠাইটো ল'বই লাগিব। মাহঁত আগতেই গৈ তাত আছে, তেনেহ'লে গৈ থাকোঁ। এয়া মই মিঠাই লৈ আছোঁ আলহী ঘৰত যাবলৈ। ফাইনেলি আহি পাই গ'লোহি আলহী ঘৰ। এইফালে এইটো বিকাশ মা আগতীয়াকৈ আহি ৰখি আছে, সেইটো আহক। এয়া পাই গ'লোহি জেঠাইহঁতৰ ঘৰত, এয়া বহি আছে। বাবু কি খাইছা? এয়া জুচ দিছে খাবলৈ, অলপ পিছত ভাত দিব। সেইফালে মা এইজনী, মাহঁত আগতীয়াকৈ বহি আছেহি। এই বিকাশ লাজ কৰি থাকে, এইটো দেখাই থাকিম দেই, গোটেইখিনি চাই থাকিব ভিডিঅ'টো। বিকাশ ভাত খালা তুমি? সি খালে বোলে, এনে কৈছে। এইটো বস্তু মই ঘৰত ল'ম বুলি ভাবি আছোঁ। 3D পেইণ্টিং ন বা? এইটো হৰ্চৰ 3D পেইণ্টিং, এইটো ঘৰত ল'ম ন বাবু আমি? এইটো বহুত ধুনীয়া লাগে। এইটো ডৰেমন। এইখন চাওক, বা ছোৱালীজনী উঠি আছে, ইমান ধুনীয়া, ইমান কিউট, বেয়া ধুনীয়া। এইফালে ৰাধা কৃষ্ণৰ ফটো ধুনীয়াকৈ সজাই থৈ দিছে দেই ৰুমটো। কি খাইছা? এয়া ঠাণ্ডা দিছে, কালাগানাও জুচ, ঠাণ্ডা খাই লওঁ। এইটো লাজ কৰিছে, বিকাশে লাজ কৰিছে। চাওঁ কিয় লাজ কৰিছ? সি পুৰা লাজ কৰি থাকে। এয়া ভাত দিলে খাবলৈ, ভাত খাই লওঁ। বাবুৱে খালেই দেই। এয়া ভাত, পাপৰ, চিকেন, আমলেট, বেঙেনা ফ্ৰাই। এইটো কি বস্তু মাই? মাহৰ গুড়া। এইটো বস্তু খাই বহুত ভাল লাগে দেই। এইফালে দাইল, এইফালে ঠিক আছে তেনেহ'লে খাই লওঁ। এয়া চাওক, ইমান ধুনীয়া মৰম লগা ভাটৌ পোৱালি। কেইমাহ হৈছে তাৰ? ইমান ধুনীয়াকৈ উঠি আছে চাওক। তাই এনেকৈ লৈ থাকে দেই, বেয়া কিউট ন?
ইমান ধুনীয়া লাগিছে বা কান্ধত উঠি লৈছে কেনেকৈ বেয়া ঘূৰি দিছে আপোনালোকক এটা বস্তু দেখাম হা একদম মোৰ বহুত ভাল লাগে চাওক ইমান ডাঙৰ টেডি মজা লাগিছে তোমাতকৈ ডাঙৰ টেডি ধুনীয়া লাগিছে মোক এটা দিবানে দিম 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 মজা লাগিছে দেখিছেনে কিমান ডাঙৰ টেডি মজা লাগিছে মজা তোমাৰ সমান ডাঙৰ এতিয়া আমি ভাত পানী খাই বৈ হৈ গ'ল এতিয়া যাবলৈ লৈছোঁ ৰুমলৈ এয়া লগ পাই ভাল লাগিল দেই জেঠাই আমাৰ তালৈ যাব হা সোনকালে কেতিয়া পাৰে টাইম উলিয়াই পেলাই আৰু মায়ে আৰু বিকাশ এতিয়া আমাৰ ৰুমত গৈ আছে ৰাতি থকাকৈ দেখাই থাকিম সকলোখিনি ৰাতি পূৰা ধমাকেদাৰ হ'বলৈ গৈ আছে চাই থাকিব ভ্লগটো এইটো কালি ফ্ৰেকচাৰ হৈছিলে ন তাক বেলেগ লগে এটেক দিছিলে লৈ ভৰিটো যে এইটো ফ্ৰেকচাৰ হৈ গ'ল কালি মেমে পূৰা প্লাষ্টাৰ কৰি দিলে তাৰপিছত বাকীকেইটা ট্ৰিটমেণ্ট দিবলৈ দিছে এতিয়া মই ট্ৰিটমেণ্ট দিবলৈ দিছে আলহী মোৰ ঘৰৰ পৰা আহিয়ে ট্ৰিটমেণ্ট আৰম্ভ ট্ৰিটমেণ্টটো দি লওঁ এতিয়া মাহঁত অহাৰ কথা কৈছিলোঁ যে আহিলে আহি দোকানত সোমাইছে এয়া বিকাশে পিজ্জা অৰ্ডাৰ দি দিছিলে এতিয়া চাওক বিকাশ দেখাই দিয়া এয়া পিজ্জা খাম এতিয়া আমি এয়া আমাৰ পিজ্জা পিজ্জা মজা বহুত টেষ্টি আৰু মই অলপ ওলাই আহিছিলোঁ ইভিনিং এইপিনে ওলাই আহোঁতে অভিনন্দন হোটেলৰ ওচৰত ইয়াত দেখিছেনে বেক চাইডে পৰ্ক আৰু চিকেন পূৰা বাৰ্ণিং পৰ্ক চিকেন আমি ইয়াত পাই গ'লোঁ চ' অলপ খাই যাওঁ দেখাই আছোঁ চাই থাকিব আপুনি খাবলৈ আহিছোঁ কিন্তু সেইটো খোৱাৰ আগতে একদম পূৰা ধোঁৱা খাই আছোঁ দাদাই হাঁহিছে আৰু এটা কথা ইয়াতে একে মানে কা আন্দোলনৰ আগত লকডাউনৰ আগত মই আৰু মোৰ ফ্ৰেণ্ড এজন এখন টেবুলতে আমি বহিছিলোঁহি তাৰপিছত এইপিনৰ পৰা ধুমধামকৈ চব বন্ধ কৰি দিলে মানে বন্ধ হৈ আহি আছে আমাক খোৱা আধাতে এৰি থৈ পলাইছিলোঁ আজি এই দুবছৰ পিছত আজি এইহঁতে এইপিনে আহি থাকোঁতে এখন দোকান আজি দেখা পালোঁ দেখিছেনে চিকেন খোৱাৰ আগত ধোঁৱা খাই আছোঁ পৰি ল'লে জ্বলা চব দিলে অঁ দিয়ক 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 চিকেনত জ্বলা দিম দিয়ক এয়া আমি লাষ্ট বহুত ধুনীয়া বনাই যে দাদা এইজন দাদাজন এইপিনে আহিলে আপোনালোকে দাদাক লগ কৰিব আহিব বহুত টেষ্টি বনায় চিকেন লৈ ল'লে আৰু এয়া মোক পৰ্ক যিহেতু মোৰ পৰ্ক ফেভৰেট ঘৰত খোৱা নহয় বাহিৰতে খাই লওঁ তাই চিকেন খাই আছে দেখিছে নহয় ইমান টেষ্টি আল্টিমেট মই চিকেনটো টেষ্ট কৰি চালোঁ মজা ক'বলগীয়া আহক এবাৰ এই অভিনন্দনৰ ওচৰৰ হোটেলৰ ওচৰত ৰোড ছাইডত দেখা পাব আপোনালোকে ইয়াত ভিজিট কৰক এবাৰ বহুত টেষ্টি ৰিয়েলি একদম আল্টিমেট বনাইছে একদম মানে ক'বলৈ ভাষা নাই বহুত ধুনীয়া বনাইছে একদম रहा नहीं जाता तड़प ही ऐसी है ना অৱস্থা চাওক খাবা আৰু জ্বলা খাবা পূৰা জ্বলা লাগিছে একদম দাদাই এনেকুৱা জ্বলা খুৱাইছে নহয় পূৰা কাণেদি জুই ওলাই গৈছে মানে নাকৰ পানী বৈ গৈছে একদম এতিয়া মই ভাতত লাগি আছোঁ ৰাতিৰ সাজত মাহঁত আহিছে যে ধুনীয়াকৈ বনাই কৰি খুৱাওঁ এফালে মই এতিয়া এয়া মাছ ফ্ৰাই কৰিলোঁ এফালে এতিয়া মই মাছৰ কণী তাৰপাছত ফুল আলু তৰকাৰী বনাম চাই থাকক ভিডিঅ'টো যোৱাটো ভিডিঅ'ত যে দেখাইছিলোঁ দনাৰ পোৱালিকেইটা এতিয়া চকু ফুটি গ'ল আপোনালোকক দেখুওৱা নাই এয়া চাওক এয়া চকু ফুটিলে কাণ ফুটিলে ডাঙৰো হৈছে বহুত বেয়া কিউট এটাই মাত দি আছে এইটো এটা কিন্তু ই বহুত চেটান ই মেল হয় বহুত চেটান এনেকুৱা কিউট দেখিছেনে কেনেকুৱা লাগিছে জনাব হা কমেণ্টত দিনত যে কৈছিলোঁ বাবুৱে মোৰ কাৰণে কিবা এটা ছাৰপ্ৰাইজ ৰাখিছে বুলি ছাৰপ্ৰাইজটো আচলতে বাবু কি হ'ল কৈ দিয়া তুমি মানে ছাৰপ্ৰাইজ ৰাখিছিলোঁ এতিয়া কৈ দিওঁ আৰু যিহেতু ছাৰপ্ৰাইজটো কেঞ্চেল হৈ গ'ল এটা ডগ পাপি আছিলে
ধুনীয়া তাইৰ পচন্দৰ ডগটো মই বহুত দিনৰ পৰা দিম কৈছিলোঁ। কিন্তু কি পাপি এতিয়ালৈকে পোৱা নাই দেই মোক। বুকিং কৰিলোঁ, কি পাপি মই পোৱা নাই, তাই কেইবাটাও চইচ কৰিছিলোঁ, তাৰ মাজত এটা অতি সুন্দৰ ধুনীয়া আপোনালোকে দেখাব পাব, আহি আছে আমাৰ মাজলৈ। কিন্তু আজি যিটো মই বুকিং কৰিছিলোঁ এইটো গ'লোঁ, কিন্তু এইটো একচুৱেল পিয়'ৰ সেইটো ব্ৰিড নহয়, অলপ ক্ৰছ ওলালে, সেইটো কাৰণে অনা কেঞ্চেল হ'ল। নেক্সট অতি সোনকালে ভিডিঅ'ত আহি আছে, আপোনালোকে চাই থাকিব আমাৰ ছাৰপ্ৰাইজটোনো কি হয়। আৰু ভিডিঅ'টো চাই থাকিব, তেনেহ'লে নেক্সট ভিডিঅ'ত গম পাব কি পাপি হয়। সেয়া ৰাতিৰ সাজ ৰেডি হৈ গ'ল। এয়া মাছৰ কণী, নেমু, মাছ, ফুল, আলু তৰকাৰী। বিকাশ কেনেকুৱা হৈছে খাব? ধুনীয়া হৈছে। এয়া মাৰ লগত কাইলৈ দিনত ভালকৈ ধুনীয়াকৈ দেখাই দিম দেই ভিডিঅ'ত। এয়া মাহঁতে ভাইটিহঁতে ভাত খালে আৰু বাবুৱে দেৰিকৈ খাব অলপ। তেনেহ'লে খাই লওঁ। আৰু আজিৰ ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো দবাই দিব। গুড নাইট, বাই বাই।